হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা বহুত টেষ্টি ৰেচিপি। আৰু যদি আপোনালোকে মোৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলকচোন আৰম্ভ কৰোঁ ৰেচিপিটো বনোৱা। আজি মই বনাবলৈ লৈছোঁ ৰঙালাও পাতৰ বৰ। তাৰ কাৰণে মই চাউল আৰু মচুৰ দালি পিচি লৈছোঁ। আৰু ইয়াতে দি দিম এতিয়া নহৰু খুন্দা, সোৱাদ অনুসৰি নিমখ, হালধি আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। পানী অকণমান দি কেনে মই ইয়াতে পনীয়া কৰি ল'ম এইখিনি। আৰু লৈছোঁ মই এফালে ভাতকেৰেলা 3টা বইল কৰি লৈছোঁ, মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ, নহৰু খুন্দা, জলকীয়া, জিৰা, ধনিয়া আৰু ৰেড চিলি পাউডাৰ অকণমান লৈছোঁ আৰু কেইখনমান ৰঙালাও পাত লৈছোঁ। ভাতকেৰেলাখিনি এতিয়া মই পিচি ল'ম ভালদৰে। বেছি মিহিকৈ নুখুন্দিলেও হয়, অকণমান গোটা গোটা হৈ থাকিলে খাই ভাল লাগে। পেন এখনত মই তেল অকণমান গৰম কৰি লৈছোঁ। তেল গৰম হৈ গ'ল, ইয়াতে দি দিম কাটি লোৱা পিঁয়াজখিনি। নহৰু, জলকীয়া, ইয়াতে দি দিম জিৰা, ধনিয়া আৰু ৰেড চিলি পাউডাৰ। এইখিনি ভালদৰে এতিয়া লৰাই দিম। দেখিছেনে পিঁয়াজখিনি ৰঙা হ'বলৈ ধৰিছে? পিঁয়াজ ৰঙা হৈ যোৱাত ইয়াতে দি দিম পিচি লোৱা ভাতকেৰেলাখিনি। এইখিনি এতিয়া লৰাই থাকিম। এইখিনি ভজা মোৰ হৈ গৈছে, দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে। এইখিনি এতিয়া বাতি এটাত উলিয়াই ল'ম। ভাজি লোৱা ভাতকেৰেলাৰ মিক্সাৰখিনি মই এতিয়া ৰঙালাও পাতখনৰ ওপৰত এনেদৰে দি দিম। এইখিনি দিয়াৰ পাছত পাতখন এতিয়া ভালদৰে এনেদৰে ফল্ড কৰি দিম। এইখন মই এনেদৰে ফল্ড কৰি ল'লোঁ ভালদৰে। আৰু এতিয়া যে চাউল দাই যে পেষ্ট কৰি থৈছিলোঁ তাতে এনেদৰে লগাই ল'ম আৰু সকলোবিলাক এনেদৰে এতিয়া বনাই ল'ম। এয়া মোৰ গোটেইবিলাক হৈ গ'ল বনোৱা। কেৰাহী এখনত তেল মই গৰম কৰি লৈছোঁ। তাতে মই বনাই লোৱা বৰকেইটা এটা এটাকৈ দি যাম। এতিয়া মই বেগফালে ওলটাই দিম। এতিয়া মই প্লেটত উলিয়াই ল'ম। এয়া মোৰ আজি স্পেচিয়েল টেষ্টি ৰঙালাও পাতৰ বৰ ৰেডি। তেনেহ'লে আপোনালোকে এনেদৰে বনাই ট্ৰাই কৰি চাব পাৰে। আৰু ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। যদি ভিডিঅ'টো ভাল পালে তেন্তে ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি